এয়া নিচিলা মাছ আৰু বৰলীয়া মাছ আৰু এইটো বা কি মাছ মই বাৰু নামটো নাজানো। আপোনালোকে যদি জানে কমেণ্ট বক্সত জনাবচোন ইয়াৰ নামটো কি হয়। এইখিনি মই প্ৰথমতে চাফা কৰি ল'ম। আজি এইখিনিৰে কি বনাম দিনত আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়া গম পাই যাব। এতিয়া মই মাছখিনিত হালধি সানি 1 ঘণ্টাৰ কাৰণে থৈ দিম। মাছখিনিত হালধি সানিয়ে থৈছিলোঁ, এতিয়া মই নিমখ দি পেলাই ইয়াতে ফ্ৰাই কৰিম। আনফালে কেৰাহী বহাই দিছোঁ। সৰিয়হৰ তেলত মই মাছখিনি ফ্ৰাই কৰি ল'ম। তিনিটা মই বিলাহী লৈছোঁ, এই তিনিটা মই এতিয়া কাটি ল'ম। মাছ ভজা তেলতে মই আঞ্জাখন বনাম, ইয়াৰ কাৰণে মই প্ৰথমতে তেলত সৰিয়হ দি দিছোঁ। এতিয়া মই কাটি থোৱা বিলাহীখিনি ইয়াতে দি দিম। এতিয়া মই জুইটো কম কৰি ঢাকনিখন 5 মিনিটৰ কাৰণে মাৰি থ'ম। 5 মিনিট হৈ গ'ল, এতিয়া মই ঢাকনিখন উঠাই চাম। এতিয়া মই ইয়াতে হালধি দি দিছোঁ। বিলাহীখিনি গলি যোৱালৈকে ভাজিব লাগিব। এতিয়া মই ইয়াতে অকণমান চেনি দি দিম। চাউলৰ গুড়িও ল'ব পাৰে।
পানী দি দিছোঁ। আঞ্জাখন উতলিছে, এতিয়া মই ইয়াতে মাছখিনি দি দিম। বিলাহীৰ আঞ্জা মোৰ খুব প্ৰিয়। আপোনালোকেও ভাল পায়নে বাৰু বিলাহীৰ আঞ্জা মাছৰ লগত? কোনে কোনে ভাল পায় মোক জনাবচোন কমেণ্ট বক্সত। এয়া হৈছে আঞ্জাখন, এতিয়া মই গেছটো অফ কৰি দিছোঁ। যদিহে ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়ালৈ আহিছোঁ।